ফাইনেলি মন্দিৰ পাই গ'লোহি মন্দিৰত সোমাই যাওঁ মানুহ আছে নে গাইজ গুড মৰ্ণিং কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু যিসকল ভালে নাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি যেন সকলো ভাল হওক আজি পূৰা ৰাতিপুৱাই ইমান ৰাতিপুৱাও নহ'ব 10টা 11টা 9টা 10টামান বাজিলে আমি মানে মন্দিৰলৈ ওলাই গৈ আহিছোঁ পূৰা হাতত এইপিনে বেগত গামোচা চামোচা চেলেং কাপোৰ লৈ আহিছোঁ মন্দিৰলৈ যাওঁ আজি যিহেতু সোমবাৰ আৰু শাওণ মাহৰ সোমোৱা নাই চাগে কাইলৈ সোমাব আৰু আজি সোমবাৰ সেইকাৰণে ভাবিলোঁ মন্দিৰৰ পৰা আহোঁগৈ মোৰ চাকি গছ দিবলৈ আগবঢ়াই থোৱা আছিলে আৰু একদম ওলাই গৈ আছোঁ এইপিনে ভণ্টি আৰু এইপিনে মই দুজনী গৈ আছোঁ মন্দিৰত গৈ দেখামগৈ বাৰু কি দেখাব এইপিনে একদম গাঁৱৰ মাজে মাজে এই ৰাস্তাটোৱেদি গৈ থাকিলে আমি মন্দিৰটো পাম আৰু মন্দিৰত গ'লে দোকানত সোমাই বস্তু বজাৰ পাতি কৰি লওঁ আমি দুইজনী এতিয়া খোজকাঢ়ি গৈ আছোঁ বেছি দূৰ নহয় যিহেতু আমাৰ ঘৰৰ পৰা সেইকাৰণে খোজকাঢ়ি আহিছোঁ আৰু গৈ লওঁ একদম মন্দিৰ পাই লওঁ চাই থাকোঁ তো গাইজ এইপিনে বজাৰ চজাৰ কৰি ল'লোঁ ধূপ চুপ লৈ ল'লোঁ তামোল পাণহে নাপালোঁ পিছে বেলেগ দোকানত বিচাৰিবগৈ লাগিব দোকানৰ বস্তু কিনাৰ সময়ত ভিডিঅ' কৰা নহ'লে কিয়নো মানুহ ধৰি থাকিলে বেয়া পাওঁ ভিডিঅ' কৰিবলৈ দোকানবিলাকত আৰু সেইকাৰণে বজাৰ চজাৰ কৰি ল'লোঁ এতিয়া গৈ একেবাৰে বেলেগ দোকান এখনত সোমাবগৈ লাগিব তামোল পাণ এযোৰা ল'বগৈ লাগিব লৈ সেয়া কৰিব লাগিব তেতিয়া তামোল পাণ নিদিলেনো কি হ'ব সেইকাৰণে তামোল পাণ এযোৰা লৈ লওঁগৈ দোকানৰ বোৰও আছেনে নাই নাজানো বাৰু ভণ্টিহে জানিব মই এইবাৰ ইয়ালৈ প্ৰথম আহিছোঁ বাৰু এইপিনে মন্দিৰলৈ আমি আগতে বেলেগ মন্দিৰত যাওঁ এইবাৰ মন্দিৰনো কি সৰু হওক ডাঙৰ হওক একেটা মন্দিৰে একেই মন্দিৰ ডাঙৰ হওক সৰু হওক সেইকাৰণে ইয়ালৈকে আহিলোঁ এইপিনে ওচৰ হয় আৰু গৈ লওঁ একেবাৰে নদী কিনাৰে আহি আছোঁ আৰু সিটো হেৰি এইটো কি কয় মাছৰ ঘৰ নেকি মাছ বোলে ইয়াত সৰু পোনা দি থৈছে আৰু চাই থাকে সেই তাত ঘৰটোত থাকি পিনে চায়ে থাকে সেইটো ঘৰটো ইয়াৰ পৰা নেদেখি এইপিনে যাম নে এতিয়া আমি এইটো ৰাস্তাইদি নাযাওঁ যিহেতু সেইকাৰণে এইপিনে আঁতৰৰ পৰা দেখুৱাই দিলোঁ আমি এতিয়া যাম এইটো ৰাস্তাইদি বোকা যিহে এইপিনে বৰষুণ আৰু গেলা বতৰত হ'লেও মন্দিৰলৈ আহিবলগীয়া হ'ল কাৰণে আহিলোঁ আৰু কিয় আহিলোঁ কি কথা সেয়া জানিবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক তো গাইজ এইখন এইপিনে কলেজ খগাৰ এইপিনে এইফালে এখন নিকেতন আৰু এইপিনে একদম এইটো খগালৈ যোৱা ৰাস্তা এখন ফিল্ড আৰু আমি এইপিনে এতিয়া গৈ থাকিম শিলগুটিৰ ৰাস্তা ধুনীয়া লাগিছে আকৌ পৰিৱেশটো সেইটো আৰু আমি এতিয়া মন্দিৰ পামগৈ আৰু বেছিকণ নাই দেশতে ফাইনেলি মন্দিৰ পাই গ'লোহি মন্দিৰ সোমাই যাওঁ মানুহ আছেনে কৃষ্ণ এইপিনে পালোহি মানুহ মানে ভকত নাই আৰু এতিয়া ভাবিছোঁ চাকি গছ আগবঢ়াই থৈ আমি ঘৰমুৱা হওঁ মানুহ নাথাকিলে আমি কি কৰিম চাকি গছ আগবঢ়াই দিছে যাওঁ এইপিনে এনেকুৱাতে লিংগটো আছে আৰু এইপিনে সেইটো ধুনীয়া এটা সেইপিনে এখন কিবা বজাৰ বহে আৰু এইফালে এখন শৰাই আৰু এইপিনে এখন মই কৃষ্ণৰ এডোখৰতে বস্তুবোৰ যোগাৰ কৰি থৈছোঁ আৰু লৈ কিনি এইপিনে আগবঢ়াই থৈ আহোঁগৈ তো গাইজ মন্দিৰলৈ আহিছিলোঁ এতিয়া মানুহ চানুহ মানে মন্দিৰত
হেৰি নাই ভকত নাই যিহেতু চাকি গছ আগবঢ়াই থৈ পিনে ঘৰ মৰা হৈছোঁ। আৰু মই মন্দিৰলৈ এইটো কাৰণতে আহিছিলোঁ যে মানে মই সপোন দেখি থাকোঁ সাপৰ, আৰু মোৰ গাত মানে শিৱত জীয়াইছিলে আৰু সেইবোৰে সপোন দেখি থাকোঁ। সেইকাৰণে মন্দিৰলৈ এবাৰ আহোঁ বছৰেকত, সদায় নাহোঁ বাৰু, বছৰেকতহে আহোঁ। এতিয়া লঘোণে বুকে আহিলে চাকি গছ আগবঢ়াই দিলোঁহি আৰু এইপিনে মন্দিৰ ভাগ আছে। মন্দিৰৰ পৰা ঘৰলৈ যাওঁগৈ, মন্দিৰত মানুহ চানুহ নাপালোঁ। এইপিনে কিবা বজাৰ চজাৰ বহে চাগে হয় নাই, আগতে বহিছিলে চাগে, এতিয়া নবহা হ'ল। এইপিনে গোটেই হাবি চাবি হৈ আছে আৰু এইপিনে এতিয়া আমি ঘৰলৈ যামগৈ। এইপিনে কলেজখন আছে আৰু এখন ফিল্ডখন ইমান ধুনীয়া লাগিছে জেগাটো। আৰু মই কৈছোঁ মই সেইকাৰণে মন্দিৰলৈ আহিছিলোঁ। মন্দিৰলৈ সদায় নাহোঁ আৰু মই মাহতো নাহোঁ, বছৰেকৰ মূৰত এবাৰ আহোঁ সোমবাৰে। আৰু সকাম চকাম ঘৰত পাতি থাকে। এইবাৰ মই বিয়া হৈ আহিলোঁ যিহেতু সকাম চকাম পতা হোৱা নাই, সেইকাৰণে চাকি গছতে আগবঢ়ালোঁ। সকাম পাতিব এতিয়া যিহেতু শাওণ মাহত মল মাহ বুলি কয়, মল মাহটো কি মই ইমানকৈ নাজানো, সেইকাৰণে আৰু সকাম চকাম পতা হোৱা নাই, চাকি গছে দিলোঁহি। ত' গাইছ এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু মানে কৈছোৱে মই শিৱ মন্দিৰলৈ কিয় আহিছিলোঁ। আপোনালোকেও যদি তেনেকৈ সপোন দেখে শিৱ মন্দিৰত গৈ ফটো এখনহে চৰি চাকি এগছ দি দিবগৈ, তেতিয়া মানে অলপ হ'লেও সপোন দেখাটো মানে কম হ'ব। চাকি এগছ সেইকাৰণে দি দিবগৈ। মই সেইটো কাৰণে মোৰ বহুত মানে বেমাৰ চেমাৰ হৈ থাকে আৰু সপোন দেখি থাকোঁ, সাপ চাপ এনেকৈ দেখি থাকোঁ, আৰু সেইবাবে ভাবিলোঁ চাকি এগছ দি থৈ আহোঁ। আৰু দি থৈ আহিলোঁ, ভকত নহ'লেও চাকি গছ দিয়াটো আগবঢ়াই থৈ আহিছোঁ। পাছত ভকতে আহি জ্বলাই দিবহি। আৰু এইপিনে একদম নদী কিনাৰে আহি আছোঁ। এইখন কিহৰ নাও বাৰু? এইখন এনেকুৱা নাও দেখি পাইছেনে বাৰু? মই আজিহে দেখি পাইছোঁ প্লাষ্টিকৰ নাও। আৰু এইখন কিহৰ নাও নাজানো এখন। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ, ভণ্টিয়ে মই একদম চেলেং কাপোৰ ইয়াত একদম বস্তু লৈ গৈছিলোঁ আৰু চাকি গছো আগবঢ়াই দিলোঁ, ধূপ চুপ কিনি লৈ গৈছিলোঁ যে এতিয়া আহোঁতে অকণমান কমিছে। বোকা যিহেতু একদম বৰষুণ দি আছে, একদম বোকা অৱস্থাই নাই ভৰি হাতৰ। আৰু এতিয়া অকণমান ৰ'দমুঙীয়া হৈছে বাৰু, সেইকাৰণে ঘৰলৈ গৈ থাকোঁ। আৰুনো কি ক'ম, আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱাই আৰু দুখী অৱস্থা।